হেল্ল' গাইজ, কেনেকুৱা খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আমি আজি পথাৰত আছোঁ। এয়া দেখিছে, এয়া কঠীয়া তুলি আছোঁ। তোমাক দেখাম ৰ'বা। কঠীয়া তুলি আছোঁ। এবাৰ ৰুলোঁ, ৰোৱাৰ পিছত আকৌ পানী আহিলে। তাৰপিছত সেইটো নুশুকাওঁতে আকৌ আহিলে। দুটাকৈ বানপানী এতিয়া মাৰিলে। তাৰপিছত আকৌ এতিয়া কঠীয়া তুলিছোঁ, তুলি আকৌ ৰুব লাগিব। এয়া ছোৱালীও লৈ আহিছোঁ লগত। হাই কৈ দিয়া দেহা। এয়া ছোৱালী আনিছোঁ। এইবোৰ দেখিছে, একদম ধুনীয়াকৈ পাতি পাৰি ওপৰত চাদৰ পাৰি খেলিবলৈ দিছোঁ। এয়া দেখিছে, হাওৱা আমাৰ মানুহজনে কঠীয়া তুলি আছে। হাউখিত তুলি আছেগৈ। আপুনি দেখিছে নাই? ইয়াত তুলি আছে বাৰু। আমাৰ পানীয়ে মাৰিলে। মৰাৰ পিছত আৰু এতিয়া উপায়তো নাই, আকৌ ৰুব লাগিব। ৰুবলৈ হ'লে কঠীয়া তুলিব লাগিব। কঠীয়া তুলিবলৈ আমি এতিয়া মই তুলিলোঁ দুটামান। এতিয়া আকৌ তুলিবগৈ লাগিব। বিশেষকৈ এইফালে ইমান পানী নহয়, এইবোৰ পথাৰত ইমান পানী। আমাৰ নদীৰ পাৰে পানী হ'ল, সেই পানীত গোটেই বুৰাই পেলালে। এতিয়া আকৌ ৰুই কৰি দিলেহে খাবলৈ পাম। ৰুব লাগিব, ৰুলে আকৌ খাব লাগিব। ৰুব লাগিব, ৰুলেহে খাবলৈ পাম। তেনেকুৱা নিচিনা হৈছে। এতিয়া দুবাৰ ৰুওঁ, কি হয় চাওঁ, আকৌ পানী আহেনে নাহে। কঠীয়া পুৰা তুলি আছে। মই তুলিছোঁ, মোক সহায় কৰি দিবলৈ আহিছে। দেখাইছোঁ। এইয়া মোকো দেখুওৱা বুলি কৈছে, দেখাই দিছোঁ। ভালনে সোধা? আমি বহুত দিন ব্লগ দিয়াই নাই, আজি আকৌ দিছোঁ। কৈ দিয়া আকৌ। আমি বহুত দিন দিয়াই নাই ইউটিউবত ভিডিঅ'। আকৌ আজি বনাইছোঁ, অলপ বনাওঁ বুলি ভাবিছোঁ। আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। ছাবস্ক্ৰাইব কৰাসকলক সকলোকে বহুত বহুত ধন্যবাদ। আপোনালোকে লাইক কমেণ্ট কৰি থাকিব, আমাৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় হ'ব বাৰু। এতিয়া আমাজনক দেখাওঁ ব'লক, কঠীয়া কেনেকৈ তুলিছে। ব'লক, আমি এতিয়া যাম পথাৰলৈ। তুমি নাহিবা, এইবোৰ কচু গোটেই সজাব দেখিছা নাই? নাহিবা দেই। নালাগে, তুমি আহিব নালাগে। দেখিছে অকণমান মাজলৈ। নাহিবা তুমি পিছত আহিবা দেই। ডাঙৰ হ'লে আহিবা, এতিয়া নালাগে দিছা। এইবোৰ কেনেকুৱা খজুৱাব দেই। ৰ'বা, সেনেকৈ যাব নালাগে এতিয়া। ৰ'বা, কি কৈছা? এতিয়া ডাঙৰ নাই হোৱা নহয়, ডাঙৰ হ'লেহে যাবা। অঁ বাৰু, এতিয়া নালাগে, অকণমান দেৰি ৰৈ দিয়া, তাৰপৰা যাবা, পিছত যাবা দেই। গধূলি সময়ত দেই। তুমি এতিয়া খেলা। ভাল ছোৱালী। অঁ দেখিছোঁনে এইবোৰ খেতিয়ক মানুহৰ কেনেকুৱা সমস্যা। এবাৰ ৰুই হয়হে, আকৌ ৰুব লাগে। এইবোৰ আগতে তুলি থোৱা কঠীয়া, এতিয়া তাতে আকৌ তুলিছোঁ আৰু। ব্লগ বনাইছোঁ আকৌ, বহুত দিন বনোৱাই নাই। চাইছে এইবোৰ কঠীয়া। এয়া তুলিলোঁ মই। এইবোৰ মই তুলিলোঁ। এইফালে তুলিলোঁ, ইফালেও তুলিলোঁ। এইজন পুৰা তুলি আছে, চোলা তোলা নাই। এইফালে চাই দিয়া, মুখখন কেনেকুৱা হৈছে চাওঁ। ঘামৰ অৱস্থা নাই। এতিয়া মাৰিব। আমাৰ বাহঁতি আহে, পূৰা দিব এতিয়া। তুলি থাকা।
এইবোৰ সজাল ধৰিলেই আমাৰ ৰুমহে এতিয়া আকৌ এইবোৰ দেখিছে কিমান ধুনীয়া ধুনীয়াকৈ সজাল ধৰিছে আমাৰ ৰুমহে প্ৰকৃতিৰ নিয়ম বৰষুণ দিব পানী আহিব আকৌ আকাশ কেনেকুৱা কৰি থৈছে দেখিছে গোটেই ডাৱৰ কি কৰি আছা এতিয়া কি জেতুকা ক'ত পালা পাত কৰি থাকা আমি পথাৰত কঠীয়া তোলোঁগৈ দেই এই এতিয়া নেলাগে দেৰিকৈ যাবা আমি তুলি ল'ম তাৰপৰা তুলিবা দেই ৰ'দ দিছে দেখিছা নাই তেতিয়াহ'লে আজিলৈ বাই বাই আকৌ অন্য এটা ব্লগত লগ পাম